আজি মই আহিলোঁ গুৱাহাটী চিৰিয়াখানাটো চাবলৈ। গুৱাহাটী চিৰিয়াখানাত কি আছে আপোনালোকে দেখা পাব এইটো ভিডিঅ'ত। গুৱাহাটী চিৰিয়াখানাত আহিলে আপোনালোকে কেইটা দি টিকেট কাটিব লাগিব সকলোখিনি জানিব পাৰিব এইটো ভিডিঅ'ত। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই আহিলোঁ চিৰিয়াখানাটোত, এতিয়া সোমাম। এইখিনি টিকটৰ কিমান প্ৰাইচ আছে এইখিনি লিখা আছে ইয়াত। আৰু এইটো অনলাইন দি টিকেট কাটিব পাৰিব। অনলাইনতো কাটিব পাৰিব আৰু অফলাইনতো কাটিব পাৰিব, আহি পেলাইতো কাটিব পাৰিব। অনলাইন এইটো ৱেবছাইট। মই কাটিম যিহেতু অফলাইন কাটিব হ'লে ইয়াত কাটিব লাগিব। টিকেটটো কাটি লওঁ আগতে বলক। এতিয়া মই টিকেটটো কাটি ল'লোঁ। টিকেটটোৰ প্ৰাইচ ল'লে 132 চাৰিজনৰ। এতিয়া এইখিনি আপোনালোকে চাব পাৰে হাফ, ইয়াত হাফ ৰাখি থৈছে। এইটো ব্লেক টাইগাৰ আৰু এইখিনি আছে চিৰিয়াখানাটোৰ মেপ। এইখিনি বলক আৰু বেলেগ চাওঁ। এইটো চাওক বাঘ, এইটো কি বাঘ হয় মই নাজানো, আপোনালোকে ক'ব পাৰে কমেণ্টত কি বাঘ হয় এইটো। এতিয়া বলক আৰু বেলেগ কিবা কিবি দেখুৱাই থাকোঁ আপোনালোকক। এইটো হ'ল ৰয়েল বেংগল টাইগাৰ। বলক ৰয়েল বেংগল টাইগাৰটো চাই আহোঁ। ৰয়েল বেংগল টাইগাৰটো চাবৰ কাৰণে কিমান মানুহ ভিৰ কৰি আছে চাওক। ৰয়েল বেংগল টাইগাৰটো ক'ত? সেইটো ৰয়েল বেংগল টাইগাৰ চাওক। এতিয়া ৰয়েল বেংগল টাইগাৰটো দেখিলোঁ আৰু বেলেগ বস্তু চাওক। এইটো হৰিণ, হোৱাইট হৰিণ আৰু এইটো চাওক দুটা কালাৰৰ হৰিণ আছে ইয়াত, হৰিণা। আপোনালোকে এইটো আৰু চাওক বাঘ, এইটো বেক চাইডে। আৰু ইয়াত আছে নীল গাই। নীল গাইটো এইটো চাওক, নীল গাই, এইটোৰ কয় নীল গাই। আৰু ইয়াত আহিলে আপোনালোকে ই ৰিক্সা গাড়ী আপোনালোকে বুকিং কৰি ল'ব পাৰে পাৰ পাৰ্চন 50 টকা কৰি। এইটো চাওক বান্দৰ। এইটো হ'ল ৰাইনো গড়। ইয়াত ৰাইনো আৰু হৰিণ একেলগতে আছে। আপোনালোকে আহিব পাৰে, আহি পেলাই চাব পাৰে। বহুত কিবা কিবি আছে, যেইকেইটা মই দেখা নাই সেইকেইটাও আছে ইয়াত। মই ইয়াত আহি পেলাই দেখালোঁ। আৰু আপোনালোকেও আহিব পাৰে। ইয়াত আছে শিয়াল আৰু হেইনা। শিয়ালটো সেইটো চাওক, শিয়ালটো ক'ত? শিয়াল পলাই আছে, সেইটো শিয়াল ঘৰত সোমাই গ'ল। আৰু এইটো জলবস্তি, এইটো হ'ল এইটো পানীত তিনিটা আছে ইয়াত। আৰু ইয়াত কামো চলি আছে এতিয়া বলক আৰু বেলেগ কিবা কি চাওঁ। ইয়াত কাম চলি আছে চাওক। এইটো কি কৰি আছে চাওক। এইটো কি নামটো আপোনালোকে কওক। এইটো আপোনালোকে 2-3 বছৰ পিছত আহিলে এনেকুৱা দেখা পাব। এইটো এনেকুৱা প্ৰজেক্টটো কামটো চলি আছে। এইটো এনেকুৱা ষ্টেণ্ডাৰ্ড কৰিব। এইটো চাওক, মেপত চাই ল'ব পাৰে। ইয়াত পিক্সাৰখিনি লগাই থৈছে। আৰু এইটো কি চৰাই? এইটো এইখিনি ইয়াত আছে, চৰাইখিনি আছে আৰু কি চৰাই মই ইয়াত আহি পেলাই যিখিনি চৰাই দেখিলোঁ বাস্তৱত দেখা নাই। ইয়াত ঈগল আছে, ঈগলটো চাওক। ইয়াত বহুতকেইটা চৰাই ৰাখি থৈছে, আপোনালোকে আহি পেলাই চাব পাৰে। ঈগল, এইটো হ'ল দেও ছাগলী। ছাগলীটো এইটো চাওক কিমান ডাঙৰ দেও ছাগলী। আৰু ইয়াত ককটেল আছে, ককটেল আপোনালোকে চাব পাৰে কিমান। ইয়াত বহুতকেইটা চৰাই ৰাখি থৈছে, চৰাই পক্ষী আপোনালোকে চাব পাৰে। বহুতকেইটা মই আগতে দেখা নাই, ইয়াত আহি পেলাই চাইছোঁ মই বাস্তৱত। আপোনালোকেও চাওক। ভিডিঅ'টো চাই যদি ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, মোক ফ'ল' কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত দিন ধৰি ভিডিঅ' দিয়া নাই। এইটো হ'ল জিৰাফটো এইটো নতুনকৈ আনিছে। আৰু এইখিনি আছিলে ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিয়ক আৰু।